নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মায়া গগৈ ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজি আপোনালোকে এখন বগা পেণ্ডেল দেখিছে। এয়া হৈছে জোনাই আঞ্চলিক ছাত্ৰ সন্থা তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সদস্য চিত্ৰৰঞ্জন বসুমতাৰীৰ দেউতাক স্বৰ্গীয় তুলসী বসুমতাৰী দেৱৰ আদ্য শ্ৰাদ্ধৰ পেণ্ডেল। বহুদিনৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ তেখেত ঢুকাইছিলগৈ 9 জুলাই 2023 বৰ্ষত আৰু তেখেতৰ আদ্য শ্ৰাদ্ধ পতা হৈছিল 4 ফেব্ৰুৱাৰী 2024 বৰ্ষত। তেখেত জীৱিত অৱস্থাত এগৰাকী কৰ্মশীল ব্যক্তি আৰু সমাজখনৰ হকে কাম কৰি ভাল পাইছিল, এগৰাকী সমাজসেৱক আছিল। আমি যেতিয়া আদ্য শ্ৰাদ্ধ ঠাইখনলৈ গৈ পালোঁ তেওঁলোকৰ ঘৰলৈ আৰু দেখি পাই আচৰিত পালোঁ, কাৰণ ইমান গাড়ী পাৰ্কিঙত বহুত কেইখন গাড়ী আছিল। সদৌ অসম ছাত্ৰ সন্থাৰ যিহেতু তেখেতৰ সৰু পুত্ৰ চিত্ৰৰঞ্জন বসুমতাৰী এগৰাকী প্ৰাক্তন সদস্য আছিল, গতিকে সমগ্ৰ অসমৰ পৰা তেখেতৰ চিনাকি লোক আহিছিল আদ্য শ্ৰাদ্ধত অংশগ্ৰহণ কৰিবলৈ। এয়া দেউতাকৰ নামত তেওঁলোকে এটা সৰু পংক্তি লিখিছে। ইয়াত লিখা হৈছে, হোৱা চোৱা চকুৰে নমনা আকাশৰ দিগন্ত উঠা জাগা আৰু চুই চোৱা নতুন কালৰ উত্তৰ পুৰুষ, সেয়া যে তোমাৰেই গন্তব্য প্ৰাপ্তিৰ নতুন বসন্ত। এয়া আমি আহিছোঁ, মই বুলুং আৰু মাহী, আমি তিনিও পেণ্ডেলৰ ভিতৰলৈ সোমাই গৈছোঁ আৰু সোমাই গৈ চিনাকি লোকসকলক মাতিছোঁ আৰু সোমাই গৈ পাই দেখিলোঁ প্ৰণীতা বা আৰু ভিন্দু বহি আছে, তেওঁলোকৰ লগত কথা পাতিলোঁ। নহয়, মই এই দেউতাকৰ ফটোটো লওঁ বুলি পেণ্ডেলৰ ভিতৰত সোমাই মই যিহেতু ভিডিঅ' তুলি গৈ আছিলোঁ, তেতিয়া প্ৰণীতা বাই ক'লে, তই যে য'তেই যাওঁ তাতেই ভিডিঅ' তোল বুলি। তেতিয়া মই হাঁহি পেলাই ক'লোঁ, নহয়, আচলতে চিত্ৰদাহঁতৰ দেউতাৰ ফটোখন ইমান ডাঙৰকৈ বন্ধাই থৈছে আৰু ধুনীয়াকৈ ফুলেৰে সজাই থৈছে। ফটোখন দেখি সোমাই মোৰ ভাল লাগিলে, গতিকে দেউতাকৰ ফটোখন তোলোঁ বুলিহে মই আগুৱাই গৈছিলোঁ বুলি ক'লোঁ আৰু চিত্ৰদাও ভালকৈ তুলি লওঁ বুলি ক'লে। আমি গৈ পোৱাৰ পিছতে ধুনীয়াকৈ বহিবলৈ দিলে, চিত্ৰদাই মাত এষাৰ দিলে, তেওঁৰ দাদাও আহিলে আৰু লগে লগে আমালৈ বুলি চাহ আনি দিলে। আমি অকণমান সময় চাহ খাই বহি থাকিলোঁ আৰু তেতিয়াই কমলপুৰৰ মামী বৌ এগৰাকী আৰু কেইজনীমান লগৰ ছোৱালী লগ পালোঁ, কথা পাতি থাকিলোঁ। তাৰ কিছুমান পিছতে আমাক খোৱা ঠাইলৈ একেবাৰে লৈ গ'ল। খোৱা ঠাইখন ইমান ধুনীয়াকৈ বনাইছে, দুইফালে কাপোৰ আৰি দিছে আৰু চিত্ৰদাই আমাক নিজে লৈ গ'ল খোৱা ঠাইলৈ বুলি, আৰু তেতিয়া মই অকণমান তুলিলোঁ কাৰণ ভাল লাগিলে ঠাইডোখৰ। মানে এনেই অকণমান তুলি দিছোঁ, ইমান ধুনীয়াকৈ খোৱা ঠাইলৈকে বনাই দিছে ন। খোৱা ঠাইডোখৰ তাৰমানে অতিথি আপ্যায়ন ঠাইখন ইমানেই ডাঙৰকৈ বনাইছে, দুটা হল বনাইছে। এটা হলত পূৰা মানুহ ভৰ্তি হৈ আছে আৰু আনটো হলত আমাক লৈ গৈছে, তাতো প্ৰায় মানুহ ভৰ্তি হওঁ হওঁ। ইফালে বিলনীয়া মানুহ কম পৰি গৈছে। আচৰিত পাইছোঁ দেখি পেলাই, কাৰণ ইমানেই সোৱাদ হৈছে বনোৱা খাদ্যখিনি, বিশেষকৈ গাহৰি মাংসৰ আঞ্জাটো বহুত সোৱাদ হৈছে। আহি ষ্টাৰ্ট কৰিলোঁ খাই বৈ ওলালোঁ, খাই বৈ একদম পুৰা খালোঁ দেই গাহৰি আজি গাহৰি মাংস মাছ। খাই বৈ উঠি আমি অকণমান চিত্ৰদাৰ মাৰ সৈতে বহিলোঁ, কথা পাতিলোঁ। চিত্ৰদাৰ মায়ে মোক যিহেতু চিনি নাপায়, মই সৰু আছিলোঁ, আমাৰ ভাড়া ঘৰতে তেওঁলোকে আছিলে আগতে, মাহীয়ে চিনাকি কৰাই দিলে। আৰু সেই সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণদাৰ লগতে বহুকেইজন প্ৰাক্তন সদস্য আহি উপস্থিত হৈছিলহি। লুৰিণদা আৰু তেখেতৰ সৈতে অহা সকলোকে ভিতৰলৈ আদৰি সাদৰি লৈ গ'ল আৰু তেতিয়া আমি লগ পালোঁ চিত্ৰদাৰ মাজু দাদা, তেখেতৰ সৈতে অকণমান কথা পাতিলোঁ। দাদা পকাবে 4 জন আৰু ভণ্টি এজন, 5 জন আমি। এটাও মৰা নাই। চবেই আহিছেনে? চবেই আহিছেনে আজি? থাকি ডাঙৰ হৈছোঁ, বহুত মেলেৰিয়াত মৰি গ'ল ইয়াত শিলিখাগুৰি গাঁৱত। সঁচাকৈ দেই, আশী চনত নিমনিয়া নিমিলিলে বহুত মৰি, আমি নমৰিলোঁ কিন্তু ভাগ্যটো কেনেকৈ জানো কেলৈ মৰিব বাৰু, জীয়াই থাকিব লাগিব, সংগ্ৰাম কৰি জীয়াই থাকিব লাগিব। এটাও মৰা নহ'ল আৰু ইমান ধুনীয়াকৈ এতিয়ালৈকে আছে, কেলৈ মৰিব? একেলগে 5 জন একেলগে আছে। আপোনাৰ ইমান বয়স হৈছে, ইমান বয়স হোৱা নাই নহয় আপুনি। এইখন গাঁৱত বহুত মানুহ মৰিছে কিন্তু মেলেৰিয়া নিমনিয়া হয়, এইবিলাক জংঘল আছে যে বহুত। জংঘল আছে
এইটো দেউতাৰ নামত ছপাইছে ন থেংক ইউ কি লিখিছে ইমান ধুনীয়া লাগিছে আপোনালোক চাওক। পিতাশ্বৰ দেউতা ভাবাই নাই আকৌ ইমান ধুনীয়া হৈ আছিলে। মইতো মানে কি কৈছোঁ মইতো এইটো আধা ঘণ্টাৰ পিছত অলপ লিখি থৈ দিলোঁ নাপাইছিলোঁ আৰু প্ৰয়াত তুলসী বসুমতাৰী আদ্য শ্ৰাদ্ধ উপলক্ষে প্ৰকাশিত স্মৰণিকা তাৰিখ 8 ফেব্ৰুৱাৰী 2024 ঘৰত গৈ পঢ়িমগৈ আৰু আপোনাক আগবঢ়াবলৈ ওলাইছে চিত্ৰ মা আহিমগৈ আপুনি নোৱাৰিব নেকি খোজকাঢ়িব বোলে বহি বহি আমনি এইফালে এবাৰ মই বাবা যাওঁগৈ আৰু ভালে ভালো পালোঁ আজি দেউতাৰ শ্ৰাদ্ধত আহিলোঁ এয়া চিত্ৰদা একেবাৰে সৰু পুত্ৰ দেউতাৰ বিষয়ে অকণমান কওকচোন কওকচোন বাৰু সামাজিক ব্যক্তি আছিলে এইখন স্মৰণিকা পালোঁ দেউতাৰ নামৰ। সমাজকৰ্মী বিশিষ্ট সমাজকৰ্মী আছিলে সেয়াই ভাল মানুহ হ'বলৈ কৈছিলে হ'বলৈ নাই আৰু এতিয়া ভাল মানুহে হয় হ'ব বাৰু ধন্যবাদ থেংক ইউ আপুনি ধুনীয়াকৈ খোজকাঢ়িব পাৰে ন কেনে নোৱাৰিব বাৰু খোজকাঢ়িবলৈ? নহয় মানে আগতে তাৰ পৰা খোজকাঢ়ি আহে প্ৰায় জোনাইত থাকোঁতে বেমাৰ আজাৰ তেনেকৈ নাই ন এতিয়া ভাল হ'লগৈ আৰু নহ'লে মাজত হৈছিলে বহুত বেমাৰ হৈছে অঁ দেউতাৰে কিটো নোখোজে চিলোৱে বাৰু বাপৰে মানুহ কিমান আহিম এদিন দেই কাম চাম হেৰি কৰি লওক কেতিয়াবা এনেই হাঁহিছে মায়ে স্কুটিত আহিম আৰু স্কুটি লৈ অঁ স্কুটি লৈ আহিম আকৌ আমি দুজনে আহিম খবৰ ল'বলৈ নহয় তাৰপিছত আমি এনেকৈ চিত্ৰদাৰ মাৰ সৈতে হাঁহি মাতি আহিলোঁ আৰু তেখেতেও আমাক আগবঢ়াই দিবলৈ পদূলিলৈকে ওলাই আহিলে আৰু তেতিয়া গাঁৱৰ মানুহকেইগৰাকীমানেও ধুনীয়াকৈ ক'লে যে আপুনি এনেকৈ হাঁহি মাতি থাকিব আকৌ ওলাই ফুৰিব তেতিয়া মনটো ভাল লাগিব বুলি ক'লে তাৰপিছত আমি তেওঁৰ পৰা বিদায় লৈ পেলাই আগবাঢ়িলোঁ কাৰণ আমি যিহেতু ৰিক্সালৈহে গৈছিলোঁ ৰিক্সাৱালাৰ পলম হৈছে বুলি কৈছিলে আৰু ইফালে চাওকচোন কাৰ পাৰ্কিং এৰিয়াটো ইমান ডাঙৰ এটা এৰিয়া লৈ লৈছে আৰু ইমানেই গাড়ী আমাৰ যিহেতু লাজো লাগিছিলে কাৰণ আমাৰ গাড়ী নাই আমি ৰিক্সাতহে গৈছিলোঁ সেয়ে সন্ধিয়া নোহোৱাৰ আগতে ঘৰলৈ বুলি আগবাঢ়িলোঁ এইখন হ'ল শিলিখাগুৰি গাঁও আৰু ইয়াৰ পৰা সেই তালৈকে এইফালে গৈ গৈ ৰাজাখানা ওলাইগৈ এয়া এতিয়া আপুনি যাওকগৈ আৰু আমি যাওঁগৈ আৰু দেই বিদায় দিছোঁ যাওক তুমি দেই যাওক আকৌ ৰিক্সাত বহিলোঁ এয়া দুগৰাকী আই মাতৃক লগ পাইছোঁ একে জোনাইলৈকে যাব বোলে আপোনালোকে আহোঁতে কেনেকৈ আহিলে টমটমতে আহিছোঁ অঁ টমটমত আহিলে আমিয়ে চবতকৈ ধনী মানুহ ন মন গ'লে য'ত ত'ত ৰখাই পেলাই নামি যাব পাৰোঁ ন তাকে বন্ধুসকল মোৰ আজিৰ ভিডিঅ' খণ্ডটি ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টি চাই নিশ্চয় ভাল পাব পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হ'মহি তেতিয়ালৈকে আপোনালোকেও কুশলে থাকক ময়ো কুশলে থাকোঁ আজিলৈ আহোঁ নমস্কাৰ